নমস্কাৰ আপোনালোকে দেখি থকা কৰিডৰটো পৰাটো আজি ভিডিঅ'ৰ বিষয় নহয়। আজি ভিডিঅ'ৰ বিষয়টো এখন বিয়াৰ ওপৰত, আৰু সেই বিয়াখনৰে প্ৰস্তুতি এয়া। আৰু তাৰ বাবে আমি ৰাতিপুৱাই আহি পালোঁ জাৰমুৰি কৰিডৰ টেঙা আনিবা। আমাৰ সম্পূৰ্ণ হৈ গ'ল গাইছ, আমাৰ এইখিনি আমি পালোঁ। হ'ব দে আৰু বিয়াখন চলি যাম। বাৰু বিয়ালৈ আগবাঢ়ো। প্ৰথমে এয়াই চাই লওক য'ত নানা কেইবিধ ব্যঞ্জনৰ ৰান্ধনৰ কাৰ্য চলি আছে, আৰু ৰভাতলিত এয়া আৰু এতিয়া সময় আহিল পানী তোলাৰ। আৰু আমাৰ এনে পানী তোলাটো হয় ব্ৰহ্মপুত্ৰৰ পাৰত। মা পেহী আইতা এনেকৈ আমাৰ এওঁলোককে আদি কৰি বেণ্ড পাৰ্টি আৰু আত্মীয় কুটুম্ব মুঠতে সকলোৱে মিলি জুলি এনেকৈ ই ৰিক্সাৰ সহায়ত লগতে কেইখনমান ব্যক্তিগত বাহন লৈ আমি আহিলোঁ পলাশবাৰী নদীৰ পাৰত। পানী তোলা কাম কমপ্লিট। পানী তুলি আনি সকলো মানুহে ভাত খাবলৈ বহিল। সেনেকৈ গৈ থকা সময়খিনিৰ মাজত সময় উলিয়াই আমিও ভাত খাব বহিলোঁ। বিয়াখনতো দেখাইহে আছো, কাৰ বিয়া কোৱাই হোৱা নাই নহয়। বাৰু এইগৰাকী আমাৰ বাইদেউ, অৰ্থাৎ আজি আমাৰ বৰদেউতাৰ ছোৱালীৰ বিয়া। এতিয়া বাজিল 6:45, মানে গধূলি হ'ল। তো এতিয়া আমাৰ মেইন টাইমখিনি আৰম্ভ হ'ব, মানে ধাৰাসাৰ মানুহ হ'ব এইখিনি টাইমত। বিয়াখন দেখাই আছো যিহেতুকে এটা বিশেষ বস্তু নেট খালি নহ'ব। মানে কথাটো এনেকুৱা যে বিয়াই হওক বা অনুষ্ঠানে হওক, কেতিয়াও এজন দুজন মানুহৰ সান্নিধ্যত বা তেওঁৰ কামৰ দ্বাৰাই নহয়, বহু মানুহ জড়িত হৈ থাকিব লাগে। আৰু তাতেই আমি এটা বিশেষ ভূমিকা পালন কৰি আছো, যেনে মানুহ মাখানক ভাত খোৱা আৰু চাহ খোৱাৰ যোগান ধৰা। আচলতে ঘৰৰ বিয়াবোৰত আমাৰ দৰে ল'ৰাবোৰৰ এয়াই কাম। কেৱল আমি বুলিয়েই নহয়, আমাৰ লগতে কইনাৰ খুৰাক হওক, আত্মীয় হওক, সকলোৱেতো লাগি আছে। তাতে আমি অকণমান সহযোগহে কৰি আছো। পিছে ভাল লাগে কিন্তু এইবোৰ কৰি। দিনটো বাৰু একো দেখাব নোৱাৰিলোঁ, তো এতিয়া অন্তিম সময় আহি পৰিল। তথাপিও কি বাৰু দেখাব। এইফালে আমাৰ লাষ্ট ফটো চলি আছে, বাকী এইবিলাক এতিয়া চিৰিয়েল কৰি আছে। মানে এতিয়া ধৰা আহিব হৈছে। বাকী বাহিৰৰ ফালে যদি যাওঁ, ঢেৰ মানুহ হৈছিল, ঢেৰ। এইফালে আমাৰ বেণ্ড পাৰ্টি, এইফালে আমাৰ বক্স, বাকী এইফালে পাৰ্কিং। দৰা আহিছে এতিয়া, আৰু আহিছোঁ আমি আৰু গাড়ী আহি পাইছে দৰাৰ। এতিয়া মেইন বস্তু এতিয়া ফটকাও লাগব না, চলো ফটকা লাগে। এতিয়া ঘৰত আছে ফটকা। দৰাক ৰাখছি ইয়াতে প্ৰশ্ন সুধি আছে। এয়াই আৰু পৰম্পৰা, য'ত দৰাক ৰাস্তাতে ৰখুৱাই কইনা ঘৰৰ মানুহ কেইজনমানে কিবা কিবি প্ৰশ্ন সোধে। সেইখন খেল জয়ী হোৱাৰ পিছত এইখন দ্বিতীয়খন খেল, য'ত কইনা ঘৰৰ কেইগৰাকীমান ছোৱালীয়ে ৰভাটোৰ প্ৰৱেশ দুৱাৰতে এনেকৈ ৰখি থাকে। কিন্তু এতিয়া নাছিল। বাৰু হ'ব দিয়ক, এতিয়া আমাৰ এটা বিশেষ কাম আছে। আমি এতিয়া গৰখীয়া ভাৰখান নিব লাগে। গৰখীয়া ভাৰ আমি সকলোৱে লৈ পেলাই এতিয়া গৈ আছোঁ। এতিয়া মানে ভাগবিলাক ভাগ বিতৰণ কৰিব লাগিব না। হয়।
চৌৰিয়া এটা লৈ আহিছোঁ যিহেতু অসমীয়া পৰম্পৰা অনুসৰি গৰখি এবাৰ খাব লাগিব এতিয়া এইটো কয় আমাৰ অসমীয়া সমাজত গৰখীয়া ভাৰ बहुत लगे सुनो মানুহ চাওক হে গাইছ গৰখীয়া ভাত খোৱা মানুহ পেৰ পেৰে একদম কেনে আছে বঢ়িয়া আমাৰ অন্তিম মানুহ এতিয়া সকলোকে দি পেলাই মই এইখিনি বাচিছে মই এইখিনি খাই লৈছোঁ কেনে আছে বঢ়িয়া আমাৰ মেইন বস্তু তামোল পাণ ভাগি দি হেমংগদা এয়া দিছে আমি দৰা ঘৰিয়াৰ পাণ এয়া দিছে আমাৰ দৰা ঘৰিয়াৰ তামোল কি তামোল বুঢ়া তামোল তামোল পাত ভাগা মানুহ চাওক হে গাইছ বাহ এয়া আমাৰ উৎপল দে ৰাতে দাদাক দি এয়া উৎপলৰ ভাগটো আমি এই 10 দিন মান যাব এই হাত চাপৰি বঢ়িয়া তো গাইজ এবাৰ ঘৰত আহিছিলোঁ এনে ড্ৰেছটো অকণ চেঞ্জ কৰি দিলোঁ জেকেট এটা পিন্ধি দিলোঁ যেনেকৈ পিন্ধা নাছিলোঁ এতিয়া প্ৰায় বাজিল 1 বাজি গ'ল আৰু এতিয়া আমাৰ এইফালে বিয়া কইনাৰ ককায়েক এইটো মোৰ ভাইটি এইটো মোৰ বাবু ভাইটি আমি বঢ়িয়াকৈ ৰাতিপুৱাৰ পৰা বঢ়িয়াকৈ চলাই নিছোঁ এতিয়াও চলাই নিম ৰাতিপুৱালৈকে চলাই নিম মোক মোতকৈ বেছি সিহঁতে কষ্ট কৰিছে মিলি জুলি কৰিছোঁ আৰু তো গাইজ বঢ়িয়াকৈ আমাৰ দিনটো গ'ল এতিয়া অকণমান সময় আছে এইখিনিও যাব লাগে আৰু ভালদৰে এতিয়া আমি মতামত ল'ম আমাৰ ঘৰৰ মানুহখিনিৰ এইফালে আমাৰ মানুহখিনি আছে এই বিয়া গেল ভালে গ'ল পেহী গ'ল আপোনালোকৰ ফালে গ'ল ঠিক আছে কান্দবি দে মিলি জুলি কান্দবি তো গাইজ এতিয়া আমাৰ বিয়াৰ যি মণ্ডপত থকা কাম সেইখিনি কাম শেষ এতিয়া ইয়াতে পাশা খেল চলি আছে তো আজি মানে আমি চব বিজিয়ে নাই আমাৰ টিংকুদা এইফালে টিংকুদাও পূৰা বিজি পাশা খেলৰ নিয়ম সেইফালে পাশা খেলৰ কাম চলি আছে এতিয়া আমি ইফালে যাব লাগিব আমি বঢ়িয়াকৈ চুকৰ কোণাত বহি আছোঁ আমি আৰু বাকী এইফালে মান ধৰা পৰ্ব চলি আছে শেষত এইফালে সময় আহিল বাইদেউক বিদায় দিয়াৰ ইমান দিনৰ পৰা ৰখি থকা দিনটোৰো আজি অন্ত পৰিল আৰু বাইদেউ এইফালে যাবৰে হ'ল বাৰু সেয়াই নিয়ম এয়াই পৰম্পৰা